ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় নোবেল নাম্বাৰছ বুলি কৈছে? উত্তৰটো হ'ব, গুৰু দুজনা ৰচিত বৰগীতসমূহৰ ৰাগ, তাল, সাংগীতিক ভাষা আদি অন্তৰালত গভীৰ ঐদ্ধান্তিক ভাৱৰ প্ৰবাহ লক্ষ্য কৰা যায়। সেয়েহে বৰগীতসমূহক ডক্টৰ বাণীকান্ত কাকতিয়ে নোবেল নাম্বাৰছ বুলি কৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে, মাধৱদেৱৰ বৰগীত প্ৰধান বৈশিষ্ট্য কি? উত্তৰটো, বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানা ক্ৰিয়া কলাপৰ মনোমুগ্ধকৰণ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁক বৰগীতৰ বাৎসল্য ভাৱৰ প্ৰধান বৈশিষ্ট্য বুলি কোৱা হয়। আকৌ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটো হৈছে, বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতত প্ৰধান বৈশিষ্ট্য। আৰু ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানা ক্ৰিয়াকলাপৰ অনুমুগ্ধকৰণ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁ বৰগীতসমূহক বাৎসল্য ভাৱ বুলি কোৱা হয়। সৰ্বপুৰুষ 4 নম্বৰ কুৱেশ্যন, সৰ্বপুৰুষৰ শিৰ ভক্ষণ বুলি কোনে কাক কিয় কৈছে? সৰ্বপুৰুষৰ শিৰৰ ভক্ষণ বুলি কোনে কাক কিয় কৈছে? উত্তৰটো হ'ব, মাতৃ যশোদাই কৃষ্ণক সৰ্বপুৰুষৰ শিৰৰ ভক্ষণ বুলি উল্লেখ কৰিছে। সমস্ত চৰাচৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ। তেওঁ জগতৰ সৃষ্টি আৰু লয় হয়। সেয়েহে পুত্ৰৰূপে কৃষ্ণক লাভ কৰি যশোদাই নিজকে কৃতাৰ্থ মানিছে আৰু উক্ত কথাষাৰ অৱতাৰণা কৰিছে। উত্তৰটো আকৌ কৈছোঁ, মাতৃ যশোদাই কৃষ্ণক সৰ্বপুৰুষৰ শিৰৰ ভক্ষণ বুলি কৈছে। সমস্ত চৰাচৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ তেওঁ জগতৰ সৃষ্টি